ফকৰা যোজনা। সময়ৰ টিকনি আগফালে। গতিশীল সময়ক আমি কেতিয়াও ৰোধ কৰিব নোৱাৰোঁ। কোনো কাম নিয়াৰিকৈ কৰিবলৈ হ'লে নতুবা যিকোনো কামত কৃতকাৰ্যতা লাভ কৰিবলৈ আমি সময়তকৈ আগত সকলো কাম শেষ কৰিব লাগিব। সময় আহিলেহে কাম কৰিম বুলি শুই বহি থাকিলে মুহূৰ্ততে কোনো কামতে সুফল লাভ কৰিব পৰা নাযায়। গতিকে সময়ৰ জ্ঞান থকাটো অতিকে বাঞ্ছনীয়। অন্যথা সময় কাৰো কাৰণে ৰৈ নাথাকে। অৰ্থাৎ সময়ৰ লগত খোজ মিলাই যাব লাগিলে সময়ৰ আগত খোজ দিব লাগিব। সেয়ে এই বুলি কোৱা হৈছে যে সময়ৰ টিকনি আগফালে। থেংক ইউ।